আজি দিনটো নভবা নিচিন্তাকৈ একো প্লেন নকৰাকৈ বহুকেইঠাইত ফুৰিবলৈ পালোঁ। আহকনো দেখুৱাওক ক'ত ক'ত ফুৰিছোঁ। আৰু তাতে মোৰ মাতটো অলপ বেয়া হৈ আছে যিহেতু মোৰ বহুত কাহ হৈ আছে, কাহ চৰ্দি হৈ আছিলে, আৱাজটো একেবাৰে বেয়া হৈ আছে। আৰু গৰম বন্ধ পাৰ হ'ল, ক'তো ফুৰিবলৈ যোৱাই নাই, সেয়েহে আজি ক'ত ক'ত গ'লোঁ আহক দেখুৱাওঁ। হাই এভৰিৱান, এয়া আজি ৰাতিপুৱা উঠিয়ে এখেতে ক'লে ব'লা মেহৰাজহঁতৰ ঘৰৰ পৰা আহোঁগৈ। এতিয়া আহিলোঁ আমি মেহৰাজহঁতৰ ঘৰত, মানে মোৰ ভণ্টিহঁতৰ ঘৰত আহিলোঁ। ইয়াতে আয়াত আৰু মেহৰাজে লগ পাই মানে বহুত ভাল পাইছে আৰু দুয়োটাই পূৰা খেলি আছে এইবোৰ খেলনাৰে, কাগজ কাটি পূৰা মানে সি শুই আছে, আয়াতে ভাত বনাই আছে, মাতিব এনেকৈ পূৰা খেলি আছে। আজি ইয়ালৈ আহিলোঁ, আহি এতিয়া একো নোকোৱাকৈ আহিলোঁ, কাকো একো জনোৱাই নাই, তেনেকৈ আহিলোঁ। এতিয়া মুন্নিয়ে ভাত বাঢ়িছে, খোৱা বোৱা কৰি লওঁ। ভাত পানী খালোঁ, খাই ইয়াতে ইহঁতে খেলি আছিলে, গোটেই ইয়াতে পেলাই থৈ আকৌ দৌৰা দৌৰিকৈ লুকা ভাকু খেলি আছে। মেহৰাজে ইমান ভাল পাইছে আয়াতক লগ পাই, এটা ঠাইতে লুকাই বাৰে বাৰে সেইখিনিতেই বিচাৰিব লাগে তাক, তেনেকৈ খেলি আছে। এতিয়া আমি বেছি দেৰি নকৰোঁ, আকৌ ঘৰলৈ যামগৈ সন্ধিয়া হোৱাৰ আগে আগে। এতিয়া এয়া আবেলিয়ে হ'ল, আহি প্ৰায় 4টা মানে বাজিব। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। বতৰটো ইমান ধুনীয়া হৈছে, যিহেতু গৰম দিন, এইখিনি সময়ত মানে অলপ ঠাণ্ডা পৰিছে আৰু বতাহ দি আছে, ভাল লাগিছে। এতিয়া আইতে হেনো ক'লে বিশালত যাব, নামানে। এতিয়া বিশাললৈ আহিলোঁ, কৈছে বিশালত নহয়, মই বিশালৰ ওপৰত নতুন ৰেষ্টুৰেণ্ট খুলিছে তালৈ যাম। তাই মানে এইবোৰ খবৰ সৰু হ'লেও ক'ত ক'ত যে পাই থাকে ক'বলৈ নাই আৰু। ইয়ালৈ আহিলোঁ, আহি এয়া ছানছেটৰ সময়, বহুত ধুনীয়া লোকেশ্যনটো, বহুত ভাল লাগিছে। ইয়াতে 2-1 ফটো চটো উঠিলোঁ, উঠি কি খাবা বোলো। এতিয়া মানে আমাৰ এখেতৰ কিবা এটা কাম আছে যিহেতু যাবগৈ, কৈছে দেৰি হ'ব, যিকোনো অৰ্ডাৰ দিলেতো অলপ সময় বহিবই লাগিব খাবলৈ, সেয়েহে জল্দি হ'বলৈ সময় কম লগাকৈ ক'ল্ড কফিকে অৰ্ডাৰ দিলোঁ। আইতে আকৌ অলপহে খাইছে, তাই এনেকৈ নাখায় বাৰু, খাবলৈও নিদিওঁ, তেনেকৈ অলপ খাইছে, তেনেকৈ খালোঁ। খাই বৈ এতিয়া বোলো যাওঁগৈ ঘৰলৈ, কিন্তু এখেতৰ ইম্পৰ্টেণ্ট কাম এটা আছিলে, সেই কামটো এতিয়া সন্ধিয়াই হৈ গ'ল যিহেতু এখেতে ক'লে কাম নহ'ব, ব'লা আমি বোলে পদুম পুখুৰীৰ পৰাই আহোঁগৈ। এতিয়া একো কাম নহ'বই যদি ঘৰত নাযাওঁ আৰু। ইয়ালৈ আহিলোঁ, কাছটো দেখিছেনে ইমান ডাঙৰ, আৰু সৰু সৰু কাছ বহুতকেইটা আছে, মাছ এয়া গোটেই চালে। আয়াতে মানে বহুত ভাল পাইছে যে বোলা অলপ ঘূৰাই লৈ যাওঁ, গৰম বন্ধত ক'তো যোৱাই নহ'ল, আজি ওলাই আহিছোঁ যদি কামটো নহ'ব, সন্ধিয়া হ'ব, সেই বোলা অলপ ঘূৰি পাকিয়ে যাওঁ আৰু। সেয়েহে ইয়ালৈ আহিলোঁ, আহি ইয়াতে অলপ সময় এয়া কাছ মাছ এইবোৰ চালে আয়াতে, চাই বহুত ভাল পালে। অৱশ্যে সৰু ল'ৰা ছোৱালী ওচৰতে যিহেতু মাজে সময় আনিলে ভাল পায় আৰু এনেকুৱা ঠাইবোৰত। এতিয়া সৰু গাড়ী এখনো আছে, আয়াতে কৈছে সেইখনতো উঠিব, এখেতে নি উঠাই দিলে। তাই এতিয়া ঘূৰি আছে সেইখনত, ইমান মৰম লগাকৈ, দেখিবলৈও ভাল লাগিছে গাড়ীখন, একেবাৰে কিউট। তাইক ৰিম'ট কণ্ট্ৰল হয়, সেনেকৈ সেই মানুহজনে এনেকৈ চলাই লৈ ফুৰিছে। তাই বহুত ভাল পাইছে উঠি। এনেও বহুত দিন হ'ল ইয়াতে অহা নাই, তাই এখেতৰ লগত মাজতে আহিছিলে, আহি এনেই ঘূৰি পাকি গৈছে। আজি তাই কৈ আছে হেনো আজি মোৰ দিনটো ইমান ভাল গৈছে, কাৰণ তাই নভবাকৈ মেহৰাজকো চাব পালে, ইয়াতো আহিব পালে, ৰেষ্টুৰেণ্টখনতো যাব পালে, তাতে আকৌ তাই ফটো চটো উঠিও বহুত ভাল পায় আকৌ আয়াতে। সেইবোৰ কৰিলে। মোৰ আকৌ কাহ হৈ আছে, মাতটো বেয়া, বোলো আমনি লাগি আছে মোৰ, যে বলক যাওঁগৈ আৰু বেছি সময় নাথাকোঁ, গৰমো লাগিছে। এখেতে কৈছে নাই আইতক এয়া বৰ্ডখনতে উঠাম। মই বোলো মই নুঠোঁ দেই, কৈছে নাই উঠিবই লাগিব। মই মানে পানী বুলিলেই মোৰ ভয় লাগে, কিন্তু জোৰ জবৰদস্তি মানে উঠিবই লাগিব, এনেকৈ কৈ উঠালে। মানুহজনেও কৈছে একো নহয় আপুনি উঠকচোন, অসুবিধা পালে নমাই দিম, আমুক তামুক কৈ উঠিলোঁ আৰু। মই আকৌ বহুত ভয় কৰোঁ এইবোৰত, মানে পানী বুলিলেই ভয় লাগে আৰু তেনেকুৱা। এতিয়া ইয়াতে অলপ সময় ঘূৰিলোঁ, মাছবোৰ এনেকৈ ঘূৰি আছে, ভালেই লাগিছে দেখিবলৈ। আয়াতে আকৌ বহুত ভাল পাইছে, তাই কৈছে পানীত হাত দিওঁ নেকি? মই বোলো নাই পানীত হাত নিদিবা দেই, ইয়াৰ কাছ আছে আৰু মোৰ ভয় লাগে এইবোৰ ক্ষেত্ৰত, নালাগে। অলপ সময় ইয়াতে ঘূৰা ফুৰা কৰিলোঁ। এতিয়া মানে মোৰহে আমনি লাগিছে, ইহঁতেতো বহুত ভাল পাই আছে, দুইজনে পূৰা এনজয় কৰি আছে, মোৰ অশান্তি লাগি আছে। মই ভয় কৰোঁ ছেকেণ্ড, আৰু মানে ইমান গৰম লাগিছে, গাটো মোৰ ইমান ভাল নাই, চৰ্দি কাহ হৈ আছে। সেয়েহে এতিয়া বোলো বলক যাওঁগৈ। তাতে আকৌ এতিয়া আমনি লাগিছে নহয়, আম্মাই ফোন কৰি আছে যে এতিয়াও আহি পোৱা নাই। মই বোলো আহিছোঁ, এনেকৈ পদুম পুখুৰীতে আছোঁ, গৈ আছোঁ। আব্বাই ক'লে হেনো ঘৰলৈ গুচি আহিবা, ইয়াতে ভাত খাই যাবা, ইমান কষ্ট কৰি দিনটো আকৌ ৰন্ধা বঢ়া কৰিব নালাগে। সেয়েহে
এতিয়া বোলো বলক যাওঁগৈ, আম্মা আব্বাও ফোন কৰি আছে অলপ জিৰাম। নাই, এখেতে আহি আকৌ এয়া জোলনাত বহিলে। আয়াতেও আকৌ এয়া জোলনা খেলি আছে, কৈছে ৰ'বাচোন যাম নহয়। এতিয়া মই কিনো কৰিম, ওচৰতে বহি আছোঁ, ভিডিঅ' বনাই ফুৰিছোঁ আৰু দুয়োজনে পূৰা খেলা ধূলা কৰি আছে। এতিয়া ঘৰলৈ যামগৈ, বেছি দেৰি নকৰোঁ বোলো, এন্ধাৰ হ'লেই প্ৰায়। মানে 7টামানেই বাজি গ'ল আমি ইয়াত থাকোঁতে। এতিয়া ঘৰলৈ যাওঁ, মানে আমাৰ ঘৰলৈ যাওঁ। আজিলৈ আহিছোঁ, বাই।